নমস্কাৰ সকলে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ পঞ্চম বিবাহবাৰ্ষিকী। তো তাৰে উপলক্ষে মোৰ হাজবেণ্ডৰ লগত মই হিয়াবাৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকে বহুত মৰম উইশ কৰিছে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু ভিডিঅ'টো এনেকৈ বনালোঁ কাৰণ বহুতখিনি স্মৃতি একেলগে ৰাখিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু সকলোকে বহুত ধন্যবাদ। আৰু আমাৰ এই দিনবোৰ যেন আজি 5টা বছৰ অতিক্ৰম হ'ল, আগলৈ অহা দিনবোৰ যেন ভালে ভালে পাৰ হৈছে। সুখ দুখ হাঁহি কান্দোনৰ মাজত আমাৰ 5টা বছৰ অতিক্ৰম কৰিলোঁ। আগলৈও যেন এনেকৈ চলি গৈ থাকে, আপোনালোকে আশীৰ্বাদ কৰিব। তেওঁৰ লগত মোৰ কিছুমান স্মৃতি এনেকৈ ৰাখিলোঁ আৰু সুখ দুখৰ লগৰী বুলি আমাৰ এনেকৈ জীৱন চলি গৈ আছে। আপোনালোকে বহুত মৰম দি আছে, তাৰ কাৰণে বহুত ধন্যবাদ। কাৰো কাৰণে পাৰফেক্ট নহয়, সকলোৱে নিজৰ জীৱনত নিজে পাৰফেক্ট হ'ব লাগিব আৰু আহিব লগা অনাগত দিনবোৰ যেন আমাৰ ভালে ভালে পাৰ হৈ যায়। আমাৰ জীৱনত আমাৰ বাবু আহিল, এতিয়া আমাৰ 5 বছৰ অতিক্ৰম, আগলৈ দিনবোৰ যেন ভালে ভালে যায় আৰু সিও এতিয়া লাহে লাহে ডাঙৰ হৈ আহিছে। তাৰ লগতো আমি বহুত এতিয়া বৰ্তমান সুখী। যেনেকৈ নহওক জীৱনটো চলি গৈ থাকিবই লাগিব। আৰু হেপী এনিভাৰ্চাৰী মাই ডিয়াৰ হাজবেণ্ড। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।